নমস্কাৰ ব্ৰাউন ব্লগছ এভৰিথিং ইউটিউব চেনেললৈ আপোনালোকক সকলোকৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত বিশেষ মই দিয়া যিবিলাক টিপছ বা ট্ৰিক্স এইবিলাক মই ক'বলৈ যোৱা নাই। আজি মই আপোনালোকৰ পৰা কিছুমান নজনা কথা জানিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে, যাক লৈ মই অলপ অসন্তুষ্টিৰ অনুভৱ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাব, মই আপোনালোকক দেখাই আছোঁ কিহৰ ক্ষেত্ৰত এই ভিডিঅ'টো মই আজি বনাবলগীয়া হ'ল আৰু কিনো আপোনালোকৰ পৰা মই সহায় বিচাৰিছোঁ। তো আপোনালোকে দেখিছে যিবিলাক লতাজাতীয় পাচলি যিবিলাকক আমি হেন্দালিৰ দ্বাৰা মানে প্ৰতিপালন কৰোঁ, তো এইবিলাকৰ যিবিলাক অসুবিধা, যিটো মই একচুৱেলি এতিয়ালৈকে বুজি পোৱা নাই, আপোনালোকক দেখাই আছোঁ। দেখি আছে আপোনালোকে ইয়াৰ যিটো উৎপাদন তাৰো পৰিমাণটো ক্ৰমান্বয়ে কমি গৈ আছে আৰু গছজোপাৰ কিছুমান ডেমেজ হোৱাৰ পৰিলক্ষিত হৈছে। কিহৰ কাৰণে এনেকুৱা হৈছে আপোনালোকে যদি জানে মোক কমেণ্টছ কৰি জনাব। দেখিছে এইবিলাক চটপটি গছৰ পাত হয়, যিবিলাকত এইদৰে কিবা কলমে ড্ৰয়িং কৰাৰ দৰে বগা বগা হৈ গৈছে আৰু লাহেকৈ তাত সেউজীয়া কালাৰটো একেবাৰে নাইকিয়া হৈ একেবাৰে হালধীয়া হৈ গৈছে। প্ৰায়বিলাক গছতে যিবিলাক মই হেন্দালিৰ দ্বাৰা অনুভৱ কৰিছোঁ, যাৰ পৰা কিবা এটা ফল পাম বুলি আশা কৰি এইবিলাক কৰিছোঁ, তাত সকলোতে এইবিলাক আপোনালোকে দেখিবলৈ পাইছে। বিলাহীটো দেখিছে আপোনালোকে, বিলাহীত দেখিছে, দাংবডীত দেখিলে, যিবিলাক চটপটি গছ সেইবিলাকত দেখিলে আৰু কোমোৰা জোপাতো দেখিলে ছেইম এইটোৱে প্ৰব্লেম। প্ৰথমতে বগা আঁচ পৰে আৰু লাহেকৈ সেইবিলাক সকলোবিলাক হালধীয়া ৰঙলৈ ৰূপান্তৰিত হৈ যায়। মাত্ৰ এই যিজোপা ৰঙালাও আৰু যিজোপা জাতিলাও আছে, সেই দুজোপা গছত এইটো বেমাৰৰ কোনো পৰিলক্ষিত হোৱা দেখিবলৈ হোৱা নাই বৰ্তমানলৈকে। ইয়াত কোনো ইয়াৰ প্ৰভাৱ পৰা নাই। মোৰ হিচাপত জাতিলাও আৰু ৰঙালাওত এই বেমাৰটোৱে বিশেষ আক্ৰমণ নকৰে বুলি ভাবিছোঁ, কাৰণ সকলোখিনি মোৰ একেটা ঠাইতে আছে। যি নেকি দাংবডি, চটপটি, কোমোৰা, বিলাহী তেনেধৰণৰ যিবিলাক গছ, সেইবিলাকতে এই বেমাৰটো দেখিবলৈ পোৱা গৈছে, যাৰ ফলত ইয়াৰ উৎপাদনৰ পৰিমাণটো যথেষ্ট কমি হোৱা পৰিলক্ষিত হৈছে। যদি আপোনালোকে এই বেমাৰটোৰ আগতে নিজেই গম পাইছে, ইয়াৰ যিটো ৰোধ কৰাৰ যিটো প্ৰক্ৰিয়া যদি আপোনালোকে জানে মোক কমেণ্টছ কৰি জনাব। মই আগতে এইটো বেমাৰ দেখিবলৈ পোৱা নাছিলোঁ আৰু কিছুমান জেগাতো মই এইবিলাক আলোচনা কৰিছোঁ, তেখেতলোকেও এই বেমাৰৰ বিষয়ে বৰ ভালকৈ নাজানে। সেই সূত্ৰে মই আজি ভিডিঅ'টো আপোনালোকলৈ প্ৰেৰণ কৰি আজিৰ বিদায় ল'বলৈ লৈছোঁ। ধন্যবাদ।